নৃত্যশিল্পীসকলক লৈ নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰ এইদৰে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। আজি Northeast Dance Workshop with the Northeast Dance Camp Season 5 বুলি নামাকৰণ কৰি অনুষ্ঠানটো কৰিছিল। ইয়াত আপোনালোকৰ মাজলৈ আহিছিল অসমৰ এজন খ্যাতনামা মুম্বাই বছৰ তেখেতে নৃত্যৰ লগত জড়িত হৈ নিজকে এজন প্ৰশিক্ষক হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। তেখেত থমাছ বসুমতাৰী ভাইটি। আৰু আজি আপোনালোকৰ খবৰত আহিছিল আমাৰ DID লিটিল চান নৱজিত, তেওঁৰ ক্লাছো আপোনালোকে পাইছে। আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানত আমাক আপোনালোকৰ সন্মুখত অনুষ্ঠান ভোগী চলাই নিয়াৰ বাবে আমাক আহ্বান কৰিছে উদ্যোক্তাসকলে। এই হিচাপতে আমি আজি এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰিছিল উদ্যোক্তাসকলে। আমাৰ অন্যতম এজন বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, সাংস্কৃতিক ভাল পোৱা এগৰাকী ব্যক্তি, বিগত BTC প্ৰাক্তন কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত দেৱেন্দ্ৰ ছাৰ। আমি সকলোৱে চিনি পাওঁ, সকলোৱে অতি শ্ৰদ্ধা মৰমৰ। তেখেতক আমাৰ মাজত আমন্ত্ৰিত কৰি অনা হৈছে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আমাৰ মাজত উপস্থিত হৈছে। এই হিচাপতে আমি তেখেতক উদ্যোক্তাসকলৰ তৰফৰ পৰা এখন প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আহ্বান কৰিছোঁ। আৰু আমাৰ মাজত আৰু আমন্ত্ৰিত ব্যক্তি মোৰ বন্ধুবৰ তামোল পৰা অন্যতম এজন সাংস্কৃতিক কৰ্মী, অভিনেতা, পৰিচালক